নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে আৰু এতিয়া গধূলি হৈছে আৰু মই খাব লৈছো গধূলিৰ চাহ লাল চাহ আৰু লগত আছে পাপৰ আৰু চানা কাৰ প্ৰিয় আৰু জনাবচোন আৰু চাহটো খাই লওঁ তাৰ পিছত বনাবলৈ যাম ভাত কাৰণ আজিকালি সোনকালে ভাত বনোৱা যায় টিচিৰ স্কুল যেহেতু সোনকালে হ'ল ৰাতিপুৱা 7টা বজাত উঠিবই তাই স্কুল যাবই লাগে 7টা বজাত উঠা কথা কৈছো 7টা বজাত তাই স্কুলে যাব লাগে আৰু তাৰ আগতে উঠিব লাগে আৰু দেৰিকে হলে তাই নুঠে সেইকাৰণে সোনকালে ভাত পানী খাই সোনকালে হ'ব লাগে আজি বনাম এটা সিম্পল কে ৰেচিপি আৰু আপোনালোকক দেখুৱাম আৰু লগত থাকিব এটা DIY নাইট ক্ৰীম ভিডিঅ'টো হেকলৈকে চাব আৰু যদি ভাল পায় প্লিজ লাইক এটা কৰি দিব আৰু মোক কমেন্টত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে তেন্তে মই চাহটো খাই লওঁ তাৰ পিছত লগ পাই আছো তিল গাহৰি বনাবলৈ মই তিলখিনি এনেকৈ ভাজি গ্ৰাইণ্ড কৰি লম আৰু লগত লৈছো এটা বিলাহীটো মই পুৰি লৈছো এনেকৈ আনফালে মই এটা কেৰাহী লৈছো আৰু কেৰাহীটো দিছো মিঠা তেল অকমান তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে দিছো পিয়াজখিনি অকমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব আৰু পিয়াজখিনি অকমান ৰঙচুৱা হোৱাৰ পিছত ইয়াতে দিছো আদা আৰু নহৰুৰ পেষ্ট মই এখিনি থেতালি লৈছো আৰু ইয়াতে দিছো হালধিখিনি এনেকৈ অকমান মিক্স কৰি লৈ লগত ঢালি দিছো গাহৰিখিনি মই বইল কৰি লৈছো অকমান হালধি দি মই বইল কৰি লৈছিলো আৰু এইখিনি এতিয়া এনেকৈ ভাজি ল'ব লাগিব অকমান ভাজি মই ইয়াতে দিছো এটা জলকীয়া যেহেতু আমি ইমান নাখাও এইকাৰণে এটা জলকীয়া দিছো যদি আপোনালোকে জলকীয়া বেছিকৈ খায় সেইকাৰণে তেতিয়া জলকীয়া বেছিকৈ দিব পাৰে আৰু ইয়াতে দিছো সোৱাদ অনুসৰি নিমখ আৰু নিমখখিনি ভালকৈ এনেকৈ মিলাই লম আৰু অলপ টাইম এনেকৈ ভাজি থাকিব লাগিব অলপমান ভাজি ইয়াতে দিছো মই বিলাহীখিনি পুৰা বিলাহী হয় তাক মই পিটিকা বনাই মাংসখিনি দি দিছো আৰু ভালকৈ এনেকৈ মিলাই লৈ অলপ টাইম ভাজিবলৈ দি দিম আৰু এতিয়া ইয়াতে পিচি থোৱা তিলৰ গুৰিখিনি দি দিছো একেবাৰে সিম্পল ৰেচিপি হয় তিল আৰু গাহৰি একো মছলা বেছি ইউজ কৰিব নালাগে মই মছলা বেলেগ আৰু একোৱে নিদিও এনেকৈ বনাম আৰু অকমান টাইম এনেকৈ ভজাৰ পিছত ইয়াতে মই দিম অকমান গৰম পানী ব্যৱহাৰ কৰিছো মই আৰু মাংসখিনি বইল কৰাই আছে তথাপি অলপ টাইম সিজিবলৈ দি দিম ভালকৈ এনেকৈ মিলাই লৈছো তিল আৰু গাহৰি মাংস কাৰ প্ৰিয় বাৰু কমেন্টত জনাবচোন আৰু এতিয়া অকমান টাইম এনেকৈ ঢাকন লগাই দিছো আৰু ঢাকনখন গুচোৱাৰ পিছত এয়া তিল আৰু গাহৰি মাংস ৰেডি হৈ গৈছে ইয়াক আৰু একো বেলেগ কৰিব নালাগে ধনিয়া পাত ইচ্ছা কৰিলে আপোনালোকে যদি দিব বিচাৰে দিব পাৰে মই নিদিও ইয়াতে অকল তিল আৰু গাহৰিৰে বনাম এয়া ৰেডি হৈ গৈছে খাবলৈ পুৰা ৰেডি যদি এনেকৈ খোৱা নাই বনাই খাই চাব আৰু এয়া ভাতৰ লগত লৈছো গাহৰি মাংস আৰু লগত দালি আছিলে আৰু তিয়হ এটুকুৰা নিমখ নেমু লৈছো আৰু জলকীয়া এটা এতিয়া ৰাতিৰ সাজ খোৱাহে কথা মজা আছে গাহৰি মাংস আৰু ভাত খাই আহি এতিয়া বনাব লৈছো এটা নাইট ক্ৰীম যেটো মই আজি বহুত দিনৰ পৰা লগাই আছো আৰু মই ইয়াৰ ভাল ৰিজাল্ট পাইছো তাৰ কাৰণে তিয়হ লৈছো নাৰিকল তেল লৈছো এল'ভেৰা জেল আৰু ভিটামিন ই কেপচুল লৈছো আৰু তাতকৈ বেছি বেলেগ বস্তু একোৱে নালাগে তিয়হটো মই এনেকৈ কাটি মিক্সি জাৰ লৈছো আৰু এখিনি ৰস উলিয়াই লৈছো আৰু এতিয়া এল'ভেৰা জেল 1 চামুচ লৈছো আৰু ইয়াতে দিছো ভিটামিন ই কেপচুল দুটা ভিটামিন ই কেপচুল আমাৰ ছালৰ কাৰণে কিমান ভাল সকলোৱে জানে তো ইয়াতে মই ভিটামিন ই কেপচুল দুটা দিছো আৰু এখিনি ভালকৈ মিক্স কৰি লম আৰু এতিয়া ইয়াতে দিছো তিয়হৰ ৰস মই অকনমান দিছো কাৰণ যেহেতু 1 চামুচ মানে হ'ব তাতকে বেছি দিলে বেছি পনিয়া হৈ যাব আৰু এতিয়া দিছো নাৰিকল তেলটো যাতে স্কিনটো ময়েষ্ট হৈ থাকে ধুনিয়া সেই কাৰণে নাৰিকল তেল দিছো আৰু ভালকৈ মিলাই ইয়াৰ ক্ৰীমটো ৰেডি হৈ গৈছে অলপ টাইম ভালকৈ ফেটি ল'ব
আৰু এইখিনি ধুনীয়া হৈ গৈছে ইচ্ছা কৰিলে আপোনালোকে লগাই চাব পাৰে আৰু ইয়াৰে ৰিজাল্ট বহুত ভাল হয় কাৰণ যিকেইটা বস্তু ব্যৱহাৰ কৰিছোঁ গোটেইকেইটাই ছালৰ কাৰণে উপযোগী হয় আৰু এতিয়া মুখ হাত ধুই আহি মই লগাব লৈছোঁ ক্ৰীম আপোনালোককো দেখুৱাওঁ সঁচাকৈ মই আজি বহুত দিনৰ পৰা ব্যৱহাৰ কৰি আছোঁ যিহেতু ভাল ৰিজাল্ট পাইছোঁ সেইকাৰণে আপোনালোকক দেখালোঁ যদি কাৰোবাৰ মন কৰে তেতিয়া লগাই চাব পাৰে এসপ্তাহমান লগোৱাৰ পিছতে ইয়াৰ ৰিজাল্ট পাই যাব আপোনালোকে তিয়হ আমাৰ ছালৰ কাৰণে কিমান ভাল আৰু এতিয়া যিহেতু গৰম পৰিছে গৰমতো তিয়হৰ ৰসটো বহুত ভাল হয় এনেকৈ মই লগাই ল'লোঁ তিয়হত যিহেতু বহুত ধৰণৰ ভিটামিন থাকে সেইকাৰণে তিয়হ আপোনালোকে এনেও লগাব পাৰে তিয়হৰ ৰস কিন্তু নাইট ক্ৰীম বেলেগ ব্যৱহাৰ কৰাতকৈ এইটো যদি ব্যৱহাৰ কৰে আপোনালোকে ৰাতিপুৱাই পিছদিনা ৰাতি লগাই পিছদিনা ৰাতিপুৱা চাব মুখখন বহুত ধুনীয়া উজ্জ্বল হয় স্কিনটো ধুনীয়া মইষ্ট হৈ থাকে তিয়হত থকা ভিটামিনে ছালৰ ডেড স্কিনবিলাক মাৰি ছালখন উজ্জ্বল কৰাত সহায় কৰে আৰু এল'ভেৰাৰ কথানো কি ক'ম এল'ভেৰাটো ছালকুঁৱৰী বুলিয়ে জনা যায় ছালৰ কাৰণে বহুত ভাল তো ইয়াতে ব্যৱহাৰ কৰা গোটেইকেইটা ইনগ্ৰিডিয়েণ্ট ছালৰ কাৰণে ভালেই হয় আপোনালোকে প্লিজ এনেকৈ এবাৰ বনাই চাবচোন আৰু ৰিজাল্ট কেনেকুৱা পায় মোক কমেণ্টত জনাবলৈ নাপাহৰিব এতিয়া এইখিনি মই ধুনীয়াকৈ লগাই ল'লোঁ আৰু এতিয়া শুম ৰাতিপুৱা ধুই দিম মুখখন আৰু এইখিনি মই এতিয়া বৰপ্লাছৰ সৰু 10 টকীয়া টেমা এটা লৈছোঁ আৰু এইখিনি মই ইয়াতে 1 চামুচেই হ'ব 1 চামুচতকৈ বেছি নহয় এইখিনি মই ৰাখি দিম এনেকৈ যিহেতু গোটেইকেইটা ঘৰত থকা বস্তুৱে ব্যৱহাৰ কৰা হৈছে তো বেছিকৈ বনালে বেয়া হৈ যাব পাৰে ইয়াতে একো কেমিকেল নাই যিহেতু এনেকৈ মই এইখিনি ভৰাই ফ্ৰিজত ৰাখি দিম যদি ফ্ৰিজ নাই তেতিয়াহ'লে এনেও বাহিৰত ৰাখি দিব পাৰে খালি কমকৈ বনালে হ'ল অকণমান বনাই এসপ্তাহমানৰ কাৰণে ৰাখি দিব আৰু এইখিনি নাইট ক্ৰীম ৰেডি হৈ গৈছে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো যদি নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেন্তে আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ